everyone. Amul lolu. আমি 2 ঘন্টা ধৰি ৰখি আছো। ভাগৰ লাগিছে আৰু দেই। নমস্কাৰ, মই ইশা দত্ত। আপোনালোক সকলোকে মোৰ প্ৰথমটো ইউটিউব ভিডিঅ'লৈ স্বাগতম জনাইছো। আমি আহিছিলোঁ গুৱাহাটীলৈ এটা বিশেষ কাৰণত, মানে বিশেষ কাৰণটো হৈছে মোৰ এটা এক্সাম আছিলে, সেইবাবে গুৱাহাটী আহিছিলোঁ। এই গুৱাহাটী অহাৰো ভিডিঅ' কৰিছিলোঁ, কিন্তু সেয়া ভিডিঅ' মই আপলোড দিব নোৱাৰিলোঁ। এতিয়া আজি মই যাব ওলাইছোঁ শ্বিলঙলৈ। মোৰ যোৱাকালি এক্সাম আছিলে, এক্সাম মোৰ খতম হ'ল। সেইকাৰণে ভাবিলোঁ গুৱাহাটী আহিছোঁ যেতিয়া অলপ ফুৰি মেলিয়ে যাওঁগৈ। সেইকাৰণে আজি যাব লৈছোঁ আমি শ্বিলঙলৈ। আশা কৰোঁ এইটো ভিডিঅ' মই ভালকৈ যাতে বনাব পাৰোঁ আৰু আপোনালোকক দেখাব পাৰোঁ কেনেকৈ থাকিলোঁ মেলিলোঁ কি কৰিলোঁ, আপোনালোক সকলোকে দেখাম। আৰু মই ইমান ভিডিঅ' বনোৱাত হোৱাকৈ নাই, কৰি চালেহে চাগে কৰিব পাৰিম পিছলৈ। সেইকাৰণে এয়া মোৰ আৰম্ভণি। আশা কৰোঁ আপোনালোকক এই ভিডিঅ'টো মই আপলোড কৰিব পাৰোঁ, আপোনালোকে চাব পাৰে। বাকী মোৰ ভিডিঅ'টো চাব পিছলৈ। ধন্যবাদ। তোমালোকে বহুত সময় আমি জামতে ফচি থাকিলোঁ। এতিয়া আমি কি পোৱাগৈ নাই, বৰা পানী পোৱাগেই নাই। কিমান যেন যাম ইয়াত। আমাৰ প্লেন আছিল আমি গৈ গৈ চেৰাপুঞ্জী পোৱাগৈ, তেওঁলোকে বৰা পানী পোৱাগেই নাই। হ'লেও আৰু চাই থাকিব আৰু ভিডিঅ'টো। এয়া গাইজ, আকৌ জামত ফচিলোঁ আমি। জামত ফচি ফচিয়ে গৈ থাকিম আৰু। আমি বৰা পানী লেক পাইছোঁহি, কিন্তু এতিয়া দেখাবলৈ সুবিধাটো নাই বাৰু। এয়া যাম, ৰাতি পামগৈ আৰু ইমানেই কথা। আমুল লৈ ল'লোঁ, চুবালোঁ বাৰু নব ইয়াত তামোলটো যেনেকৈ মই কথাবোৰ কৈছোঁ যেন কোনো যেন আহিয়ে পোৱা নাই। মানে কিমান কত মানুহ আহিছে, মই একদম নজনা মানুহৰ নিচিনাকৈ বেলবেলাই আছোঁ। এই মোৰ ব্লগ বনোৱা কেতিয়াও ভালকৈ নহয়, আকৌ পৰিলেই ফোনটো। এতিয়া আমি গৈ আছোঁ আৰু গৰু গাড়ীৰ নিচিনাকৈ, আগত পূৰা যাম। এয়া আমি ৰখিছোঁ নেহুত। মোৰ মাহী ছোৱালীজনী থাকে ইয়াত, তাইক নিবলৈ আহিছোঁ। আহিলে মতা আকৌ জামতে ফচি আছোঁ। ভাগৰ লাগিছে আৰু দেই, ৰখি 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 এতিয়াও ৰখিয়ে আছোঁ। হা মতে আছোঁ, কিনো কৰিম আৰু আকৌ তামোল এখনকে খাই দিওঁ। চোন আছে মোবাইল ল'ব। মানে কি হৈছে, আমি 8টা বজাতে গুৱাহাটীৰ পৰা ওলালোঁ। গুৱাহাটীৰ পৰা ওলাই পেলাই আমি নে শ্বিলং যোৱাৰ কথা আছিলে, মানে শ্বিলঙলৈকে অহা কথা আছিলে। তাৰপৰা শ্বিলঙত ভাবিলোঁ, শ্বিলং যেতিয়া আহিছোঁ চেৰাপুঞ্জীলৈকে যাওঁগৈ আৰু। তাৰপিছত নেহুত মোৰ মানে মাহীৰ ছোৱালীজনী থাকে। তাৰপিছত মাহীৰ ছোৱালীক আমি আনিবলৈ গ'লোঁ নেহুৰ পৰা। শ্বৰ্টকাট মাৰিবলৈ চালোঁ। শ্বৰ্টকাট যেতিয়া মাৰিবলৈ চালোঁ, ক'ত দি সোমাইছোঁ। এটা টাইমত যে এনেকুৱা হৈ গ'ল, ৰাস্তাটো বহুত ওখ, আমাৰ গাড়ীখন গৈ আছে ওপৰলৈ। সেই সময়তে ছাইডত এখন গাড়ী লাগি আছে, ইফালৰ পৰা গাড়ী আহি গ'ল।
ৰাস্তা ব্লক হৈ গ'ল আমি এনেকৈ ৰখি আছোঁ আমাৰ গাড়ীখন এনেকৈ ৰখি আছে আৰু তাৰপিছত আগতো এখন গাড়ী আগৰ গাড়ীখন গ'ল এতিয়া আমাৰ গাড়ীখন আগবাঢ়িব পৰা নাই ন মানে মোৰ দাদাই এবাৰ প্ৰথম চেৰাপুঞ্জীত এনেকৈ গাড়ী চলাবলৈ লৈছে এবাৰ প্ৰথম চলাইছে তাৰপিছত আৰু সিও আগলৈ নিব পৰা নাই পিছত গাড়ী লাগি আছে আমি মানে আৰু ইফালে আমাৰ বাচ্চাটো আছে তাৰপৰা আৰু উপায় নাপায় তাতে এজন মানে ভাল মানুহ আছিলে সি মানে গম পালে আৰু আমাৰ যে অলপ প্ৰব্লেম হৈছে সি একদম নিজে আহি উঠি মেলি একদম আমাক ওপৰলৈ উঠাইছে তাৰপিছৰ পৰা যি ৰাস্তা দেখিলোঁ এই তললৈ নামিছোঁ এই ওপৰলৈ উঠিছোঁ এই তললৈ নামিছোঁ এই ওপৰলৈ উঠিছোঁ নামি আছোঁ উঠি আছোঁ নামি আছোঁ উঠি আছোঁ গৈ 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 ক'ৰবাত ওলালোগৈ ওলাই পেলাই মানুহক সুধিছোঁ এইফালেদি চেৰাপুঞ্জী যাব পাৰিলে আমাক কৈ দিলে নাই এইফালেদি নোৱাৰি ন আমি মানে মেপ চাই আহি আছিলোঁ তাৰপিছত মেপখনেও যোনফালে যাব লাগিব সেইফালে যাম ভুল ৰ ময়ো কথা কৈ আছোঁ মোক কথাবোৰ ক'বলৈ দে ডিষ্টাৰ্ব দি দিছে একদম এতিয়া আমি আকৌ এটা ৰাস্তাত আহিছোঁ এতিয়া বৰ্তমান চেৰাপুঞ্জীৰ ৰাস্তাত ওলালোহি আৰু গৈ আছোঁ তেতিয়া আকৌ ভিডিঅ' এটা বনাম ব্লগটো পাব আৰু মোৰ মানে ব্লগটো এনেকুৱা হ'ল গাড়ীতে বহি থকাই হ'ল আৰু ওলাই যোৱা মেলা নহ'লগৈ আৰু গাড়ীত বহি বহিয়ে গ'লোঁ আৰু মাথা গৰম হৈ গৈছে বৰ্তমান আমি আছোঁ এটা হোমষ্টেত সেই কাহিনীটো মই আপোনালোকক কাইলৈ জনাম কি কি ঘটিল আমাৰ লগত আজি নজনাওঁ কিন্তু আপোনালোকক যাতে পৰিৱেশটো দেখাওঁ হোমষ্টেটো কেনেকুৱা এইটো তাৰ পৰিৱেশ পূৰা কুঁৱলী বতাহ বৰষুণ আৰু এইকেইটা আমাৰ পাৰ্টনাৰ আমাৰ ৰুমটোৰ ওচৰতে আছে মালা মণি পিন্ধাই থৈছে ইয়াক চাবি দে মা এইজনী এজনী মৰমীয়া ইমান ধুনীয়া আমাৰ এজনী মেঘা নিচিনা একদম কেনেকুৱা লাগিছে মজা মজা কালি দিনতহে গম পাম ধুনীয়া হোমষ্টে যোৱাকালি আমি এটা হোমষ্টেত থাকিলোঁ এতিয়া বৰ্তমান মই যোনটোৰ পৰা ভিডিঅ' কৰি আছোঁ সেইটো হোমষ্টে বহুত ভাল হয় হোমষ্টেটো কিন্তু যোনটো ৰাস্তা আছিলে আপোনালোকক কি ক'ম আৰু বুকুত জিঅ'টো এনেকৈ লৈ মেলি আহিছোঁ আমি গোটেই আন্ধাৰ অন্ধকাৰ চাৰিওফালে অন্ধকাৰ না ঘৰ না লাইট না দোকান একোৱেই নাই তাকো ওপৰলৈ আমি পাহাৰৰ ওপৰলৈ উঠি উঠি গৈ আছোঁ ইমানেই ভয়ংকৰ ৰাস্তা ইফালে কুঁৱলী একোৱেই নেদেখোঁ ইমান টাৰ্ণিং ৰাস্তা একোৱেই আমি ভালকৈ দেখা নাই এনেকৈ মানে চিটটোত বহিছোঁ এনেকৈ আগলৈ চাই আহি আছোঁ মানে তাৰপৰা আমি ইমান ভয় খাইছোঁ মাহঁতেতো ভয়ত ক'ব নোৱাৰিছে মোৰো ফাটিছে ইফালে দাদাও ফাটিছে চবৰে ফাটি আছে কিন্তু আমি মানে ৰিয়েকশ্যন নাই দিয়া আৰু কিন্তু এটা মুমেণ্টত এনেকুৱা হৈ গৈছে নাই নোৱাৰিছোঁ আৰু মইতো কান্দিবলৈ লাগিয়ে গ'লোঁ আৰু মোৰ চকু পানী মোৰ মানে যি ভাৱনা আহিছে কি ভাৱনা অহা নাই কাৰণ ৰাস্তাটো দেখি মানে ইমানেই ভয় লাগিছে নহয় কি ৰাস্তাত আহিলোঁ ক'ত এতিয়া মানুহৰ ঘৰো নাই কিবা এটা হ'লে যাবলৈ দোকান নাই লাইট নাই তাকো পাহাৰ ছাইডত মা কেনেকৈ যে আহিছোঁ তাৰপিছত এই মালিকজনেও গম পাই গৈছে যে আমাৰ যে ভয় লাগিছে তেওঁ একদম ইমান ভাল তেওঁ আমাক আধা বাটৰ পৰা ভাল তেওঁ আমাক আগবঢ়াই নিলে তাৰপিছত আমাক মালিকে এনেকৈ আগবঢ়াই দিছে তাৰপৰা সেইটো এটা ভয় মানে মালিকে অনাৰ পিছতো আমি বহুত দূৰ আহিবলগীয়া হৈছে চ' ভাবিছোঁ ইমান দূৰ আহিব লগা আছে গৈ পামগৈনে নাই তেনে পালোহি আৰু হোমষ্টেটো তাৰপৰা
আৰু এটা ভয় ইয়াত আকৌ অসমৰ মানুহ কোনোবা আছেনে নাই হোমষ্টেটোত। তাৰপিছত গাড়ী দুখনমান আছিলে আগফালে, দাদাই মই মানে তুফান চাইছোঁ এইখন অসমৰ হয়নে ন, ভাল দুখনমান গাড়ী অসমৰ। তাৰপিছত আমি আহি যেতিয়া ৰুমটোত সোমাইছোঁ তেতিয়া শান্তি লাগিছে। আৰু ইয়াত অসমৰ মানুহ দুটা গ্ৰুপ মানে পাইছোঁ, বহুত শান্তি পাইছোঁ, ভালকৈ থাকিলোঁ মেলিলোঁ। এতিয়া আজি আমি যামগৈ, আৰু থাকিবলৈ নাই, আজি যামগৈ। হ'লেও হোমষ্টেটো ভাল হয়, মালিক ভাল হয়। হোমষ্টে বুলি নহয়, এইটো কটেজ টাইপ হয়। ইয়াত 11টামান কটেজ আছে, কিন্তু নিজে বনাই খাই মেলিব পাৰি আৰু। হ'লেও তাতো বনায়, আপোনালোকৰ নিজৰ মৰ্জি হ'ব এইটো বনাই খাই নে কি কয়। হ'লেও ভাল হয় আৰু মানে শান্তি লাগিছে। এতিয়া আজি যাম, ওলাম, এতিয়া ফুটিম আৰু মানে ইয়াতে মোৰ ব্লগটো খতম কৰিছোঁ। এইটো ব্লগ যদি মই আপলোড দিওঁ আপোনালোকে দেখিব কি কি ঘটিল আমাৰ লগত, কি ঘটিলে হৈ থাকিলে, ঘটিল আমাৰ লগত। আজি কাণ্ড হৈ গ'ল, মানে কাণ্ড ঘটিল আৰু। এনেওতো কালিটোতো আমাৰ একো ফুৰা নহ'লে, আমি অকল গাড়ীতে বহি থাকিলোঁ জামত। সেয়াই আৰু বাই বাই। মোৰ ভিডিঅ'টো চাব, যদি ভাল পায় লাইক ছাবস্ক্ৰাইব কৰিব। থেংক ইউ, বাই বাই।